আজিও সোমোৱা নাই নেকি অৰুণোদয়ৰ ধন নাপালে আপুনি ক'ত কৰিব অভিযোগ জানিবলৈ সবিশেষ চাওক। আপুনি অৰুণোদয় আঁচনিৰ ধন পালেনে? যদি আজিলৈকে ধন পোৱা নাই তেন্তে শীঘ্ৰেই কৰক এই কাম। লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ল চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিলে চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে 1250 টকা। যদি আপুনি এতিয়াও ধন লাভৰ মেছেজ পোৱা নাই তেন্তে শীঘ্ৰেই পৰীক্ষা কৰক। ধন জমা নহ'লে আপুনি দিব পাৰিব অভিযোগ। অভিযোগ দিয়াৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। হেল্পলাইন নম্বৰটো হৈছে 0361 2237054। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গৰমত আপোনাৰ অঞ্চলতো বিদ্যুৎ নাথাকে নেকি? এটা ফোন কলত আপুনি বিদ্যুৎ লাভ কৰিব পাৰে। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? এটা ফোন কলতে আপুনি লাভ কৰিব পাৰে বিদ্যুৎ। মুকলি কৰা হৈছে ফোন নম্বৰ লগতে হেল্পলাইন নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 7575999666। ফোন নম্বৰটো হৈছে 1912। বিদ্যুৎ সম্পৰ্কীয় যিকোনো অভিযোগ দিব পাৰিব এই নম্বৰত। যিকোনো অভিযোগ দিব পাৰিব এইটো নম্বৰত। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এই ফোন নম্বৰটো। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড থকা নথকা সকলো লোকৰ বাবে আহিছে ডাঙৰ খবৰ। আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক এইকেইটা বিশেষ কাম। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ আহিছে ভাল খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈও আহিছে ডাঙৰ খবৰ। লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক প্ৰয়োজনীয় কাম। নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈও মুকলি হ'ল প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰাঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰপত্ৰ শীঘ্ৰেই জমা দিয়ক। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে আবেদন কৰিব পাৰিব। আবেদনৰ বাবে লাগিব মাত্ৰ 6 বিধ নথিপত্ৰ। নথিপত্ৰ কেইবিধ হৈছে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰপত্ৰ চি জমা দিব লাগিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন। জুলাই মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব পাৰিব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব চৰকাৰী ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক eKYC। তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লেই দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 অথবা 1800115526 আৰু 01123381092 নম্বৰটো। এতিয়া আহিছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 12টা ঘৰ উচ্ছেদিত কিয় দিলে মাটিৰ পট্টা? কি ভিত্তিক আমাক কৰিলে বঞ্চিত?
উচ্ছেদই চৰকাৰক বান্ধি দিলে 48 ঘণ্টাৰ সময়সীমা হয় 12 ঘৰ উচ্ছেদ কিয় দিলে মাটিৰ ভত্তা কি ভিত্তিত সিহঁতক দিলে আমাক বঞ্চিত কৰিলে মুছলমানক কিয় কৰা হ'ল বঞ্চিত আমাক পানীয়ে টুপিৰ বাবেও সোধা নাই 48 ঘণ্টাৰ ভিতৰত আমাৰ ব্যৱস্থা কৰক অন্যথা বন্ধ হ'ব লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত তীব্ৰ প্ৰতিবাদ